Guys, welcome to our channel TMT Blog. আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজি যিটো ৰেচিপি লৈছোঁ অতিকৈ সহজ আৰু খাবলৈ খুব ভাল বেঙেনাৰ সৈতে জ্বলা দিয়া শ'ল মাছৰ মাথা। আপোনালোকে যিকোনো মাছৰ মাথা বা কাঁইট অংশৰ সৈতে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰিব। ইয়াৰ বাবে আমাক বেঙেনা লাগিব, জলকীয়া লাগিব, পৰিমাণ অনুসৰি নহৰু, পিঁয়াজ আৰু আলু আপোনালোকেও এনেদৰে দি ল'ব। তাৰপিছত এইসমূহ থেতালি ল'ব, একেবাৰে মিহি কৰি নেপেলাব, থেতালি ল'ব। তাৰপিছত মই অকণমান জালুকো দি দিছিলোঁ, মান ধনিয়া আপোনালোকে ধনিয়াও ব্যৱহাৰ কৰিব, সুবিধা অনুসৰি যি আছে গৰম কৰি ল'ব। তাৰপিছত তেল দিব, তেল দিয়াৰ পাছত মাছসমূহ ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰোঁতে এটা বস্তু লক্ষ্য কৰিব, তাত অকণমান নিমখ এড কৰি দিব, তেতিয়া মাছৰ যিটো ফুটে তেল চিটিকনি গালে মাৰে সেই চিটিকনিটো নাহিব। হাফ ফ্ৰাই হওঁতে আপোনালোকে অকণমান চেনি এড কৰি দিব, তেতিয়া কালাৰ আৰু সোৱাদৰ বাবে খুব ভাল হ'ব। আৰু আমি এনেদৰে ভাজি থাকোঁতে জলকীয়াখিনি এড কৰি দিছোঁ। মাছৰ